Hey guys, welcome back to my YouTube channel. It's your brother Manoj with a new video. So guys, आज is episode number 3 और episode 1 और episode 2 जो आप लोगों के स्वान description में आप लोगों के साइल वार आज is episode number 3 और इसे दोखमी और इधर कोई सो मंदिर और पहले मूर्ति तो भाव हो जम पूरा धमाका हो वीडियो तो लास्ट वाले साइड को skip नहीं इधर कोई सो मंदिर लोग नूतन साजे से जेछे आकाश जे तो डॉक्यूमेंट गाने सब सबे ऐसे डॉक्यूमेंट সাজানো বরন্দানা আকাশে মেঘের ভেলা চলছে ধুনু জিনা আসরের ঘন্টা বাজে এলো না নতুন সাজে আকাশে পূজার গন্ধ খুশিতে মন মুখেছে আকাশে পূজার গন্ধ খুশিতে মন মুখেছে শিউলি ফুলের গন্ধে মাতে খুশি শরৎ প্রাতে লাগলো দোলা কাশের বনে হিমেল শরৎ টানে ক্লিপটো কেনেকুৱা লাগিছে আজি ভাল লাগিছে সংস্কাৰী ফিল আহিছে না শিউলি ফুলের গন্ধে মাতে খুশি শরৎ প্রাতে লাগলো দোলা কাশের বনে হিমেল শরৎ টানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে আজ। অষ্টমী অঞ্জলি আর নবমী জাঁকজমকে আকাশে পুজোর গন্ধ খুশিতে মন মুখেছে আকাশে পুজোর গন্ধ তাতে পুৰা ভিৰ হৈ আছে আৰু মণ্ডপৰ পৰা ওলাই আহিলোঁ এই আছে পুৰা মণ্ডপ বাহিৰতো পুৰা ভিৰ হৈ আছে যিহেতু আজি দশমী ইয়াতে পুৰা জেনেৰেটাৰ মিউজিক চিষ্টেম চব আহি পেলাই আৰু অলপ পিছতে আমি যাম মূৰ্তি ভাহাবা একদম ধামাকা মানে পুৰা ধামাকা হ'ব আমাদের সম্মান দিলে এইখিনিৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসমীয়া স্বাভিমান ফুলাম গামোচাৰে এখনকৈ তেওঁলোকক ধন্যবাদ একো নাই আনন্দ ফূৰ্তিৰ মাজতে আছোঁ আজি আমি ধুবুৰীৰ পৰা আহি বঙাইগাঁও ডিউটি কৰি আছোঁ বঙাইগাঁৱৰ ৰাইজক সুৰক্ষা দিছোঁ আমাৰ ভাই ককাই ভণ্টি সিহঁতক বেলেগে সুৰক্ষা দি আছে বেলেগ পুলিচে সুৰক্ষা দি আছে ইয়াৰ মাজতে আৰু ভালকৈ কেনেকৈ সুস্থভাৱে পূজা পৰিচালনা হওক যিকোনো উৎসৱ পাৰ্বণ পৰিচালনা হওক এইটোৱে আমাৰ লক্ষ্য আৰু এইটোৱে আমাৰ কৰ্তব্য যাতে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় বিশৃংখলাৰ সৃষ্টি নহয় আমি সকলোৱে যাতে মিলিজুলি একেলগে প্ৰগতিৰ দিশত আগবাঢ়িব পাৰোঁ এইখিনিয়ে আমাৰ আৰু কৰ্তব্য একচুৱেলি ডিউটি মানে ডিউটিৰ মাজতো আনন্দ উপভোগ কৰিব লাগিব আপোনালোকে যিখিনি কৰিলে আমাৰ কাৰণে আমাক যি সম্বৰ্ধনা জ্ঞাপন কৰিলে এইখিনি আমি নথৈ আনন্দিত হৈছোঁ বৰ ভাল লাগিছে আমাৰ মানে এইখিনিতে আমাৰ ভাগৰ নোহোৱা হৈ গৈছে আপোনালোকে পৰিশ্ৰম কৰি আছে আমালোকৰ কাৰণে আমিও পৰিশ্ৰম কৰিছোঁ আপোনালোকৰ কাৰণে এই মানে কম্প্ৰমাইজৰ মাজত যে আমি চলিছোঁ এনেকৈ চলিলে আমাৰ অসমত কোনো ধৰণৰ প্ৰব্লেম নহয় বৰ ভালকৈ চলিব পাৰি আৰু এইখিনিয়ে
চাওক না গাইছ পুৰা ইফাল পৰা পুৰা চব মানুহ চবে পুৰা নাচি নাচি আহি আছে চাওক ইয়াতে পুৰা ফ্ৰীতে পানী দি আছে পানী 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 থেংক ইউ হেপী দুৰ্গা পূজা তো গাইজ ফাইনেলি আহি পালে তুলুঙি আৰু ইয়াতে ডুবা হ'ব দুৰ্গা মূৰ্তিটো আৰু চাওক না কিমান মানুহ পুৰা চব পাই দিম মানুহ হেপী দুৰ্গা পূজা দুৰ্গা পূজা শেষ হৈ গ'ল আজি দশমী হয় দশমী বনাম আৰু বুঢ়ী আপোনাৰ গাই চব ফালে পুৰা মানুহে মানুহ
চাওক নাই গাইজ কিমান ভিৰ পুৰা ব্ৰিজ খাওঁতে মানুহে মানুহ আৰু হাইফালে চালে সিফালে পুৰা চব মানুহ চব ফালেদি পুৰা মানুহ একদম কুৰি তো গাইজ ওপৰত যে দেখিছে এইবিলাক চব প্লেচ লাইন চাওক না কিমান মানুহ গাইজ ফাইনেলি অভয়পুৰীৰ মূৰ্তিটো ডুবা হৈ গ'লে এবাৰ আৰু বেগটো অভয়পুৰী ফ্ৰেছ হৈ আহি গ'লোঁ আৰু মই ইয়াতে কোনো নাই পূজা শেষ আৰু আজিৰ ভিডিঅ'টো ইয়াতে ইন কৰোঁ এপিছ'ডকেইটা কমপ্লিট হ'ল এপিছ'ড 1, 2, 3 আৰু এপিছ'ড 1 আৰু 2তো বহুতে আপোনালোকে বহুত ধুনীয়া ধুনীয়া ৰেছপন্স দিছে আৰু আজি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব Please guys, বাই বাই subscribe.